হেল্ল' এভৰিৱান, আজি আছে সৰস্বতী পূজা আৰু আজি আমি সৰস্বতী পূজা উদযাপন কৰিম আমি বহি থকা কলেজখনত। আৰু এয়া আমি আহিছোঁ আমাৰ কলেজলৈকে আৰু কলেজলৈকে যিহেতুকে অকণমান দূৰ হয় ঘৰৰ পৰা, সেইবাবে আমি ৰিক্সাত আহিছোঁ। আৰু মোৰ লগত আছে এয়া মোৰ ভণ্টি আৰু মোৰ বান্ধৱী। আৰু কলেজলৈ আহি আমি প্ৰথমতে আহিলোঁ মণ্ডপলৈকে। আৰু মণ্ডপলৈকে আহি আমি ধুনীয়াকৈ পূজা অৰ্চনা কৰিলোঁ আৰু পূজা অৰ্চনা কৰাৰ পিছত লগৰবোৰৰ লগত অকণমান আমাৰ কলেজৰ ফিল্ডতেই বহিলোঁ আৰু বহাৰ পিছত আমাক খাবলৈকে প্ৰসাদ দিলে আৰু প্ৰসাদ খোৱাৰ পিছত ভাবিলোঁ আপোনালোকক আমাৰ কলেজৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ। এইফালে আকৌ আমাৰ কলেজলৈকে নিউজ পৰ্টেলো আহিছে আৰু ছাৰ মেমহঁতক কিবা সুধি আছে কলেজৰ বিষয়ে। এতিয়া আকৌ আমি খিচিৰি খাবলৈকে আহিলোঁ আৰু খিচিৰি খোৱাৰ পিছত অকণমান ষ্টেডিয়ামলৈকে ফুৰিবলৈকে আহিলোঁ। আৰু আমাৰ কলেজখনে যিহেতুকে 50 বছৰ অতিক্ৰম কৰিলে, সেইবাবে সোণালী জয়ন্তী অনুষ্ঠানৰ বাবে এইবিলাক ডেক'ৰেশ্যন কৰা হৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।